নমস্কাৰ বন্ধুসকল, সকলোকে আস্থা পিংকি নতুন এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। চাওঁতে 2022 বৰ্ষটো আমাৰ মাজৰ পৰা মেলানি মাগিবৰে হ'ল। অন্তিম পৰ্যায়ত আমি উপস্থিত হৈছোহি। নতুন হেঁপাহেৰে আৰু নতুন সাহসেৰে নতুন বছৰক আদৰিবলৈ আপোনালোকো চাগে প্ৰস্তুত হৈছে, আমিও অলপকৈ হৈছোঁ। আৰু প্ৰস্তুতি বুলি দূৰলৈ গৈ বা বহুত ফূৰ্তি ফাৰ্তা কৰি বিশেষ একো আয়োজন কৰা নাই। আজি ঘৰলৈ ভাইটি লগৰ কেইজনমান ভাইটিহঁত আহিছে, তাকে সিহঁতৰ লগতনো কেনেকৈ আজি দিনটো পাৰ কৰোঁ আপোনালোককো দেখাওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ। সৰু সৰু কিছুমান মুহূৰ্ত আপোনালোকলৈ আগবঢ়াম, আপোনালোকলৈ ভিডিঅ' আকাৰে পঠিয়াম। আশা কৰোঁ ভালেই পাব চাই। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু আশা কৰোঁ নতুন বছৰটোৱে আপোনালোকৰ মনলৈ সুখ শান্তি আনন্দ কঢ়িয়াই আনক আৰু সকলোৱে সপোনবোৰে পোখা মেলক, সপোনবোৰ জীয়াই থাকক আৰু সকলোৰে মুখত হাঁহিবিলাক জীয়াই থাকক। আৰু ভিডিঅ'টো আহকচোন আৰম্ভ কৰোঁ। বছৰৰ শেষ বন্ধু আহিলে, তাকতো চিনি পাইছে আপোনালোকে, বিশেষভাৱে আবুকান্ত বুলি সকলোৱে ইতিমধ্যে মোৰ চেনেলৰ বন্ধু বান্ধৱীসকলে চিনি পাইছে। আহিলে কিবা এটা কয় এতিয়া। সকলোকে নৱবৰ্ষৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আশা কৰোঁ সকলোৰে দিনবোৰ সুখৰ হওক। 2023 যাতে সকলোৰে দিনবোৰ সুখেৰে পাৰ হওক তাৰে কামনা কৰিলোঁ। আৰু আশা কৰোঁ 2023লৈকে আমাৰ আস্থা পিংকিৰ চেনেলটো আৰু গ্ৰ' কৰক, সেয়াই ধন্যবাদ। আৰু আশা কৰোঁ আমি 23ত নতুন নতুন ভাল ভিডিঅ' বনাব পাৰিম, আপোনালোকৰ মাজত এৰি দিব পাৰিম, তাৰো আশা ৰাখিছোঁ। সেয়াই সকলোৰে দিন আৰু শুভ হওক। আৰু আপোনালোকক মই ভিডিঅ' দিম বাৰু, পিছলৈও আমাৰো ভিডিঅ' দিম। আজিৰ অতিথি আপোনালোকে বাৰু আদৰি লৈছে, ভাল লাগিছে। বাকী প্ৰতিটো সময়ৰ এজন ভাল বন্ধু, তেনেকৈ আমাৰ বহুতকেইটা বছৰ হৈ গ'ল বন্ধুত্বৰ। 23 বৰ্ষতো আহি আছে, এইটো বছৰটো কাজিয়া চাজিয়া লাগে আৰু ভালকৈ যাওক আৰু আমাৰ মাজতে। আৰু ইমান কাজিয়া নকৰোঁ বাৰু, হ'লেও অকণমান ঠেপেচ থাকে। আজি ওলাই আহি পিছে লাভে হৈ গ'ল, বাইদেউক লগ পাই গ'লোঁ। এই ইংৰাজী বাইদেউ আছিলে স্কুলৰ, বহুত মৰমৰ, ভাল লাগিলে খুব আজি লগ পাই। পিংকি চেনেল আছে নেকি ইউটিউব চেনেল? পিংকি ইউটিউব চেনেল মোৰ খুব মৰমৰ ষ্টুডেণ্ট আৰু বহুত দিনৰ মূৰত লগ পালোঁ। আৰু পিংকি চেনেললৈ মোৰ বহুত বহুত শুভকামনা থাকিলে, ভাল হওক সদায় নে। ভাল লাগিলে বহুত লগ পাই। এজনী বাইদেউ মা হয়, মা আৰু এজনী টিকলি। পিংকিলৈ সদায় মৰম থাকিল, উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। 22টো গ'ল, 23টো তেওঁৰ সপোনবোৰ পূৰা হওক এই কামনা কৰিছোঁ। আপোনালৈও নতুন বছৰ বহুত বহুত শুভকামনা। থেংক ইউ। বাক চুমু কৰি বেলেগ ভণ্টি লগ পাই গ'লোঁ, বহুত মৰম কৰে মোক। ইয়াৰ ভণ্টি এজনী অৱস্থা নাই চুলি। বছৰটো শেষত সেৱাভাগ কৰি লৈছোঁ আৰু নতুন বছৰটো মোৰো ভাল হওক, তোৰো ভাল হওক, সকলোৰে ভাল হওক। ঘৰত যেনেকৈ আছিলোঁ তেনেকৈয়ে আহি গ'লোঁ আৰু সেৱা মেইন। ধন্যবাদ। সত্ৰৰ পৰা আহিয়া ঘৰ পালোহি। আচলতে সত্ৰলৈ এনেই গৈছিলোঁ, যিহেতু আবু আহিছিলে সন্ধিয়া সময়ত, সি ক'লে ব'ল এপাক যাওঁ, সেইকাৰণে গুচি গ'লোঁ। মোক ইমান বগা দেখাইছে, লাইটটো দি থোৱা আছে, আচলতে মই ইমানো বগা নহয় দেই। বাৰু আজি ওলাই গৈ ভাল লাগিলে, কাৰণ মই আজি ইমান বছৰৰ পাছত বাইদেউক লগ পালোঁ। খুব মৰমৰ আছিলে তেওঁ। হাইস্কুলত পঢ়ি থাকোঁতে তেওঁ ইংৰাজী বুজাইছিলে। প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ কাৰণে তেওঁ এগৰাকী মৰমৰ বাইদেউ আছিলে। আজি কিমান দিনৰ পাছত তেওঁক লগ পাইছোঁ আৰু ভাল লাগিলে, যিহেতু ঘৰৰ মানুহ মাহঁতকো লগ পালোঁ, যথেষ্টখিনি ভাল লাগিলে। আৰু এতিয়া ঘৰ পালোহি। এহেঁতি ইতিমধ্যে সাজু কৰিছে আৰু যো-জা কৰিছে সিহঁতি, গতিকে সিহঁতৰ ওচৰলৈও অকণমান যাওঁ, চাই মেলি দিওঁগৈ কি কৰি দিব পাৰোঁ সিহঁতক। গতিকে ভিডিঅ'টো আপোনালোকে চাই থাকক। কিমান ভাড়া এখন? 200 টকীয়া ভাড়া আনিছে, 200 টকা ভাড়া। সিহঁতক গালি খোৱা পৰ্ব চলি আছে, গালি খোৱা পৰ্ব চলি আছে সিহঁতৰ। গালি খাই কেনেকুৱা লাগিলে কোৱা? মই খোৱা নাই নহয়। খাইছা? আমাৰ আলু হাতে দিয়ে গুচাইছে। আকাশ হয়, কিবা এষাৰ কৈ দিয়ক বাইদেউ। মিছ আস্থা পিংকি, চৌভিকৰ চেনেল বেন হৈ গ'ল, আপুনি চৌভিকক ধৰি আছে যেতিয়া।
ৰাধনীয়া ভাল কথা যায় অ' বাইদেউ যদি মাংস যায় কি কৰিব নেপেলাব দেই এতিয়া আমি অকণমান ভিডিঅ' মাজলৈ আহিছো এয়া ভাইটি চালাড ৰেডি হৈ গৈছে মই থাকি গ'ল চাওক নাই নাই উলিয়াইছো নাই মুখখন নাই এয়া পাম্পু কৈ আছো আৰু এয়া আমাৰ ৰাহুল নাচ কৰিছে ৰিদীপ মানে ধন সেয়া দীপজ্যোতি আৰু এইটো আমাৰ আকাশ নাই আমাৰ দীপজ্যোতি মেছেজ কৰি আছে কি আমাৰ কাম হৈ আছে মানে বনাই মেলি আধা হ'ল আৰু অলপ তাত এতিয়া দি দে গৰম হৈ আছে নহয় গাহৰি মাংস কেনেকুৱা টেষ্টটো এয়া সিহঁতৰ পৰ্ব চলিছে আৰু আমাৰ এয়া পাম্পু আৰু মোৰ কাৰণে অকণমান হেভিত আমাৰ নচলে চলে আমি এলাৰ্জি হয় মোৰ বাৰু একেবাৰে খোৱা নাই ভাত কোনে কোনে খাব পাৰিবি চবেই খাব পাৰিব বনোৱাৰ লগতে ভাত উলিয়াই দিবলগীয়া হ'ল সিহঁতি খাই আছে ভিডিঅ' কৰিবলৈ পাহৰি থাকিলোঁ শেষত কৰিছে কেনেকুৱা হৈছে ভাল হৈছে এইফালে এজন আছে দেই তেজপাতটো ধুনীয়া হৈছে খাওঁ আৰু এতিয়া নিজে বৰ্তমান নাস্তা ইয়াত ধোৱাত ব্যস্ত অকলে নহ'লে তোৰ কাইলৈ মায়ে ধুব লাগিব ৰাতিপুৱা অকণমান ধুই দিছে চব নহয় কেইটামান বেয়া দুখ ছোৱালীজনী ভিডিঅ'টো ভাইটিয়ে কৰি আছে দেই ভাইটিয়ে ভিডিঅ' কৰি দিছে ময়ে কৰি আছোঁ এইফালে আকৌ লাগিছে গান আকৌ লাগিছে সেইটো নাচিব মেলিব নাচিবলৈ আছে আৰু তই শুবলৈ আছে ৰাতিপুৱা মই 2022 বৰ্ষটো একেবাৰে অন্তিমখনত এতিয়া আমি সকলো ফূৰ্তি ফাৰ্তা কৰি অকণমান জুইৰ ওচৰত আহি বহি আছে ময়ো আছোঁ সকলোকে নতুন বছৰ বহু বহু শুভকামনা জ্ঞাপন কৰিলোঁ আশা কৰিছোঁ সকলো ভালে থাকক আৰু নতুন বছৰটোৱে সকলোৱে জীৱনলৈ সুখ শান্তি আনন্দ কঢ়িয়াই আনক সকলোৱে হাঁহিবোৰ জীয়াই থাকক আৰু সপোনবোৰে পোখা মেলক তাকে কামনা কৰিছোঁ আৰু সকলোকে নতুন বছৰ বহুত বহুত শুভকামনা জ্ঞাপন কৰি আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ